মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আলোচনা কৰিম 1 নম্বৰ পাঠ সৌৰজগতত আমাৰ পৃথিৱীৰ 3 নম্বৰ আৰু 4 নম্বৰ অনুশীলনীত দিয়া প্ৰশ্ন দুটা। চাওঁচোন আহা উত্তৰকেইটা কি হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে পাঠৰ চিত্ৰত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰটো হ'ব সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন। খ প্ৰশ্ন ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? উত্তৰ ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত। গ প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? উত্তৰটো হ'ব সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান 3য় নম্বৰ স্থানত। ঘ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? উত্তৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি। ঙ প্ৰশ্নটো হৈছে গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? উত্তৰটো হ'ব গ্ৰহাণুপুঞ্জবোৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। 4 নম্বৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো লিখা। ক পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? বুধ, শুক্ৰ, মংগল, শনি। শুদ্ধ উত্তৰটো হ'ব পৃথিৱীৰ যমজ বুলি শুক্ৰ গ্ৰহক কোৱা হয়। খ প্ৰশ্নটো হৈছে সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল ধূমকেতু, গ্ৰহাণুপুঞ্জ, উপগ্ৰহ, নক্ষত্ৰ। শুদ্ধ উত্তৰটো হ'ব সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল ধূমকেতু। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে লিখি ৰাখিবা আৰু আগন্তুক ভিডিঅ'বিলাকৰ বিষয়ে জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।